সামৰিছোঁ ইয়াৰ পিছতে সকলোকে মাঘ মেলাৰ গেটৰ সন্মুখৰ ওচৰত থিয় হোৱাৰ কাৰণে অনুৰোধ জনাইছোঁ। আজি কলকাতা চক বজাৰত ফ্লেটৰ আধাৰশিলা স্থাপন কৰাৰ যিটো আধাৰশিলা উদ্বোধন কৰা মুহূৰ্তত বৰমা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰদ্ধামঞ্চ ব্ৰহ্মচাৰক এখন বিৱৰণে সম্বোধন মই অনুৰোধ জনাইছোঁ। বাক্সা জিলাৰ শ্ৰদ্ধাৰ উপায়ুক্ত ডাঙৰীয়াকো এখন বিৱৰণে সম্বোধন লগে লগে MLA ছাৰক চমুকৈ হ'লেও আদৰ্শ গ্ৰাম যোজনা আঁচনিৰ অন্তৰ্গত প্ৰত্যেকটা বিধানসভা সমষ্টিত দুখনকৈ গাঁও চিনাক্তকৰণ কৰা হৈছে বিধায়ক মহোদয়ৰ সহায়ত। আৰু বৰমা সমষ্টিত আজি আমি প্ৰথমতে বাগানপাৰা আদৰ্শ গাঁও হিচাপে তাত 2-4টা আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ষ্ট্ৰীট লাইট আৰু স্কুল নহয় কলেজৰ গাৰ্লছ টয়লেট, তাৰপিছত আমি গ'লোঁ কমিউনিটি হল এটা। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত হয়তো 1,50,00,000 টকা মুঠ 2 কোটি টকাৰ আঁচনি ধৰা হৈছে। সবল কৰি তুলিব পাৰোঁ এই গাঁওসমূহত, তাৰ বাবে আমি কাৰ্যসূচী গ্ৰহণ কৰিম। আৰু দ্বিতীয়তে ইয়াতে চুবনখাটাত আহি পেলাই আমি চুবনখাটা হাইস্কুলৰ এটা ডিজিটেল ক্লাছৰুম নিৰ্মাণ কৰিবৰ কাৰণে আধাৰশিলা কৰিছোঁ। সোলাৰ ষ্ট্ৰীট লাইটৰ আধাৰশিলা কৰিলোঁ। আৰু ইয়াৰে যিটো মাঘ মেলা হয়, ইণ্ডো ভূটান ফ্ৰেণ্ডশ্বিপ মেলা হোৱা যিখন ইয়াত পথাৰ আছে, ইয়াতে গেট বাউণ্ডেৰী ৱাল আৰু গেটৰ নিৰ্মাণৰ আমি আধাৰশিলা কৰি গ'লোঁ। এইখিনি হ'ল আমাৰ প্ৰথম পৰ্যায়। ইয়াৰ পিছত আৰু বিভিন্ন কাম কাজ হাতত লোৱা হ'ব। আৰু আমি আশা কৰিছোঁ যে এই গাঁও চুবনখাটা আৰু বাগানপাৰা দুইখনেই আদৰ্শ গাঁও হিচাপে স্থাপিত হ'ব। আৰু ইয়াৰ ৰাইজৰ এটা ষ্টেণ্ডাৰ্ড অফ লিভিং যিটো আছে গাঁওবাসীসকলৰ, সেইটো উন্নীত হ'ব বুলি আমি আশা কৰিছোঁ।